শুভ জন্মাষ্টমী ৰাইজ। অৱশ্যে আজি হিন্দী কেলেণ্ডাৰৰ মতেহে জন্মাষ্টমী পৰিছে। আমাৰ অসমীয়া কেলেণ্ডাৰৰ মতে ভাদ মাহতহে জন্মাষ্টমী হয়। হ'লেও ভগৱানক বিশ্বাস কৰোঁ যেতিয়া, ভগৱানক মানো যেতিয়া, ৰাতিপুৱাই ৰুমত ধূপ চাকি জ্বলাই মন্দিৰলৈ বুলি ক'লোঁ। আৰু মন্দিৰলৈ সোনকালে গৈছিলোঁ কাৰণে বিশেষ মানুহো নাছিলে। আৰু আজি খুব ৰ'দ কাৰণে আকাশখন একদম নীলা হৈ আছে, গছ গছনিবোৰ একদম সেউজীয়া, বৰ ধুনীয়া, বতৰটো ফৰকাল লাগিছে নহয়নে? আৰু গৈ পাই মই ধূপ চাকি জ্বলাই ল'লোঁ আৰু ভগৱানৰ দৰ্শন মইতো কৰি আহিলোঁ। আপোনালোকেও এবাৰ জন্মাষ্টমী বুলি দৰ্শন কৰি লওক। আৰু বাকী ছেপ্টেম্বৰত মানে ভাদ মাহত আমাৰ জন্মাষ্টমী, যেতিয়া আমি পালন কৰা জন্মাষ্টমী, তেতিয়া আমি নামঘৰলৈ নিশ্চয়কৈ যাম নহয়নে? নিজস্বখিনি নেহেৰুৱাকৈ আনৰখিনি অনুকৰণ কৰাটো কেতিয়াও মই বেয়া